মহাশিৱৰাত্ৰি আৰু এই মহাশিৱৰাত্ৰি উপলক্ষে মৰাণৰ চৰাইদেউ আৰু ডিব্ৰুগড় জিলাৰ যি মধ্যস্থল সেই মধ্যস্থলত অৱস্থিত 100 বছৰ অধিক কাল যি শিৱ মন্দিৰ সেই শিৱ মন্দিৰত আজি জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলো ভাষা ভাষী লোক আজি আহিছে যাতে শিৱৰ ওচৰত আশীৰ্বাদ বিচাৰি আহিছে যাতে প্ৰতিজন মানুহৰ জীৱনলৈ সুখ সমৃদ্ধি শান্তি কঢ়িয়াই আনে